হেল্ল' আজি এটা সুইট ৰেচিপি বনাওঁ বলক এই ৰেচিপিটো বহুত বেছি ইজি হয় আৰু বহুত বেছি টেষ্টি হয় গৰমৰ দিনত খাবৰ কাৰণে বহুত বেছি ভাল লাগে ঠাণ্ডা ঠাণ্ডা কুল কুল তেনেহ'লে বলক দেৰি নকৰাকৈ ৰেচিপিটো আৰম্ভ কৰোঁ এইটো ৰেচিপিৰ কাৰণে আপোনালোকৰ ঘৰত যিমানবোৰ ফ্ৰুটছ আছে গোটেইবোৰ ওলাই লওক আমাৰ ঘৰত এইখিনিয়ে ফ্ৰুটছ আছিলে সেইকাৰণে মই এইকেইটাই ওলাই লৈছোঁ আৰু এইকেইটা মই ধুই পোখালি কিনে ভালকৈ চাফা কৰি বাকলিবোৰ গুচাই কিনে সৰু সৰুকৈ কাটি ল'ম আৰু তাৰপিছত তাতে অকণমান নেমু দি দিছোঁ যাতে মিঠাটো অকণমান বেলেঞ্চ হয় আপোনালোকে যদি মিঠাৰ লগত নেমুৰ ৰসটো বেয়া পায় তেনেহ'লে নেমু দিয়াটো স্কিপ কৰিব পাৰে আপোনালোকৰ তাত যদি মল আছে মল ইউজ কৰিব পাৰে আৰু নহ'লে এইটো হৈছে গাখীৰৰ পেকেটটো মই এটা চাইডে কাটি কিনে লৈছোঁ আৰু তাৰপিছত তাতে ফ্ৰুটছখিনি ৰাখি দিছোঁ তাৰপিছত এটা পাত্ৰত চেনি লৈ লৈছোঁ আৰু চেনিখিনি অকণমান গলাই লৈছোঁ অকণমান ৰঙচুৱা কৰি লৈছোঁ তাতে অকণমান ময়দা দিছোঁ আৰু গাখীৰ দি কিনে অকণমান উতল অহালৈকে অকণমান গোট মাৰালৈকে ৰখিছোঁ এই মিশ্ৰণখিনি মই কি কৰিম ফ্ৰুটছখিনিৰ ওপৰত দি দিম আৰু মল হিচাপত মানে যোগাৰু মল হিচাপত মই যিটো গাখীৰৰ পেকেট কাটি কিনে এনেকৈ লৈছোঁ তাতে দি দিম আৰু দিয়াৰ পিছত এইখিনি ফ্ৰিজত থৈ দিম আৰু ফ্ৰিজত থোৱাৰ পিছত যেতিয়া শ্বেপ লৈ ল'ব গাখীৰৰ পেকেটটোৰ মানে চাৰিকোণীয়া শ্বেপ লৈ ল'ব আৰু তাৰপিছত কাটি কিনে ছাৰ্ভ কৰিলেই হ'ল তেনেহ'লে আজিলৈ আহিছোঁ বাই চি ইউ চুন